নমস্কাৰ বন্ধু বান্ধৱীসকল, গাঁৱলীয়া বোৱাৰীৰ পাকঘৰ আৰু জীৱন যাত্ৰা চেনেলটোলৈ মই জুনমণি ৰাজখোৱাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ। আজিনো মই মোৰ পাকঘৰত কি বনালোঁ তাকে আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছোঁ। আৰু খাই বৈ যেনে তেনে মানে আহিছোঁ আৰু কেন্দ্ৰলৈ। আৰু যদিও কেন্দ্ৰটো ওচৰতে, তথাপিতো 8টা বজাত আজৰি হোৱাটো ইমান সহজ কথা নহয়। এয়া আহি আছোঁ, খাই বৈ পাকঘৰটো সামৰিলোঁ, বাচন বৰ্তন সামৰিলোঁ, এতিয়া আহি কেন্দ্ৰ পাইছোঁহি। কিন্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মইনো আজি মোৰ পাকঘৰত কি বনাই খাই মেলি আহিছোঁ। আৰু এয়া চাওক, মই মোৰ পাকঘৰত বনাবলৈ লৈছোঁ সৰু আলুগুটি, বিলাহী, ৰঙালাও আগ। স্পেচিয়েল বস্তুটো হৈছে ৰঙালাও আগ, কিন্তু মই পাতখিনি ব্যৱহাৰ নকৰোঁ। ৰঙালাও আগৰ এই ঠাৰিকেইডাল, কোমলীয়া কোমলীয়া ঠাৰিকেইডাল ব্যৱহাৰ কৰিম। তাকে বগা সৰিয়হৰ লগত কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাম। এইখিনিতে কৈ থওঁ, এই ভিডিঅ'টো মই আগতেই শ্বুটিং কৰি থৈছিলোঁ, কাৰণ মোৰ ৰাতিপুৱা কেন্দ্ৰলৈও যাব লাগে যে, বহুত লৰালৰি হয়। আৰু মই আপোনালোকক গৈ এইটো অংগনবাদী কেন্দ্ৰতহে বহি পেলাই দেখুৱাবগৈ পাৰিম। চাওক, ৰঙালাও এই আগকেইটা, কোমলীয়া কোমলীয়া আগকেইটা মই ধুনীয়াকৈ চুচ গুচাই পেলাই মানে ঠাৰিকেইডাল লৈছোঁ। আৰু এয়া হৈছে গোটা জিৰা, গোটা ধনিয়া, এইবোৰ কেঁচা জিৰা বাটি লৈছোঁ। বগা সৰিয়হো মই বাটি লৈছোঁ। আৰু সৰু সৰু আলুগুটি, বিলাহী আৰু পিঁয়াজ মই কাটি লৈছোঁ। এইকেইটা বস্তুৱে মই কি কৰিম, এতিয়া এই আঞ্জাখন বনাম। এয়া চাওক, মই কেৰাহীটো পাতি লৈছোঁ আৰু তাত তেল 2 চামুচমান দি লৈছোঁ। আৰু ইয়াতে মই দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনিৰ পৰা কিন্তু পানী মাৰিছে দেই, মোৰ লৰালৰি হৈ যায়, পিঁয়াজত পানীয়ে থাকি গৈছে। আৰু এয়া চাওক, পিঁয়াজখিনি মই লৰাই আছোঁ। এয়া পিঁয়াজখিনি মই ভাজি ল'ম ধুনীয়াকৈ। আৰু মই কি কৰিম, পিঁয়াজৰ ওপৰতে মই হালধি দি দিছোঁ আৰু নিমখো দি দিম। মানে মই হালধি আৰু নিমখ দি পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক, মই ইয়াতে নিমখ অকণমান দি দিছোঁ, আন্দাজমতে দিছোঁ। আৰু মই হেতাখনে লৰাই লৰাই পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। যেনেদৰে সাধাৰণকৈ ভাজোঁ তেনেদৰে ভাজিছোঁ, বিশেষ একো নাই। আৰু ইয়াৰ ওপৰতে মই যে এই কেঁচাকৈ বাটি লৈছিলোঁ গোটা জিৰা, গোটা ধনিয়া, কেইটামান চফ আছিল, এয়া মই ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া চফ, এইখিনি কিন্তু মই হেতাৰে লৰাই লৰাই ধুনীয়াকৈ ভাজি থাকিম, যাতে মছলাখিনি গৈ কেৰাহীত লাগি নাযায়। সেইকাৰণে মই কি কৰিছোঁ, হেতাখনে লৰাই লৰাই ভাজিছোঁ। এয়া চফ, এয়া চাওক, একেবাৰে মছলাখিনি ধুনীয়াকৈ সিজি গৈছে। একদম তেলত মই কি কৰিছোঁ, এইখিনি উতলিবলৈ দিছোঁ আৰু হেতাখনে ধুনীয়াকৈ লৰাই আছোঁ। এয়া চাওক, ইয়াতে মই কি কৰিম, বগা সৰিয়হ যে বাটি লৈছিলোঁ অকণমান, সেই বগা সৰিয়হকণ দি দিম। মই বগা সৰিয়হ আমাৰ ঘৰত মানে কমকৈ দিলেহে খাই ভাল পায়, আপোনালোকে কিন্তু সৰহকৈও দিব পাৰে। এয়া চাওক, মই বগা সৰিয়হকণ দি দিছোঁ। আৰু এতিয়া মই কি কৰিম, এইখিনি আকৌ ভাজিম ধুনীয়াকৈ। এয়া ধুনীয়াকৈ মই ভাজি আছোঁ। আৰু এইখিনি মই তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে একদম মানে কেৰাহীৰ পৰা তলৰ পৰা যাতে তেলটো ওলাই নাহে, তেতিয়ালৈকে ভাজিম। ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক, ভজা প্ৰায় হৈছেগৈ। এয়া চাওক, এয়া কেৰাহী একদম তেলটো বিৰিঙি বিৰিঙি ওলাই আহিছে। এয়া ধুনীয়াকৈ মই ভাজি লৈছোঁ। এয়া চাওক, পিঁয়াজ মছলা একেলগে ধুনীয়াকৈ ভাজ খাই ধুনীয়া কালাৰ এটাও উঠি আহিছে। এতিয়া মই কি কৰিম, ইয়াৰ ওপৰতে এই যে সৰু সৰু আলুগুটি কাটি লৈছিলোঁ, এয়া দি দিছোঁ। এয়া এয়া মই কিন্তু এতিয়া মানে গোটেই এই চব্জিখিনি একেবাৰে মই ল' ফ্লেমত বনাইছোঁ। মানে ফ্লেমটো হাই কৰি দিলে জ্বলি যাব।
এতিয়া আলুখিনি মই অলপ ভাজি লৈছোঁ আগতীয়াকৈ, কাৰণ আলুত তেলটো সোমালেহে ভাল হ'ব। এয়া চাওক, মই অকণমান সময়ৰ কাৰণে ঢাকি দিওঁ। এয়া আলুৰ ওপৰতে মই কি কৰিছোঁ, এই যে ৰঙালাও ঠাৰিখিনি, এই ঠাৰিখিনি মই দি দিছোঁ। এয়া এই ঠাৰিখিনি মই দি দিছোঁ, ধুনীয়াকৈ লৰাম যাতে মছলাখিনি একেবাৰে মিক্স আপ হৈ যায়। ৰঙালাও ঠাৰিৰ লগত যাতে মছলাখিনি ভালকৈ মিক্স আপ হৈ যায়, তাৰ কাৰণে মই ধুনীয়াকৈ লৰাই আছোঁ লাহে লাহে। এনেদৰে আপোনালোকেও বনাই খাবচোন, খাবলৈ বিৰাটেই টেষ্টি। বগা সৰিয়হটো অলপ বেছিকৈ দিলেতো ভালেই লাগে, কিন্তু আমাৰ ঘৰত মানে কমকৈ খায়, কমকৈ দিলে আমাৰ মানুহজনে ভাল পায়। সেইকাৰণে মই কি কৰিছোঁ, কমকৈ দি বনাইছোঁ। এয়া এয়া মই লাহে লাহে লৰাই আছোঁ। লৰাই পেলাই মই কি কৰিম, অলপ সময়ৰ কাৰণে 2-3 মিনিটমান সময়ৰ কাৰণে এইখিনি ঢাকি দিম। ঢাকি দিলে ঠাৰিখিনি অলপ সিজি আহিব। এয়া মই ঢাকি দিওঁ অকণমান 2-3 মিনিটমান সময়ৰ কাৰণে। বেছি সময়ৰ কাৰণে ঢাকিলে কিন্তু তলফালে লাগি ধৰিব। এয়া চাওক, মই ঢাকনখন আঁতৰাই দিলোঁ, দেখিছেনে? এতিয়া ইয়াৰ ওপৰতে মই বিলাহী দি দিছোঁ। এয়া বিলাহীখিনি দি এতিয়া মই ধুনীয়াকৈ লৰাই পুনৰ ফ্লেমটো ল' কৰি থৈছোঁ। এয়া ধুনীয়াকৈ ল' ফ্লেমতে মই ভাজি আছোঁ। বিলাহীখিনি যাতে সিজি যায় তাৰ কাৰণে মই কি কৰিম, অকণমান সময়ৰ কাৰণে ঢাকি দিম। এয়া ঢাকি দিছোঁ। এয়া চাওক, মোৰ ভাজিখিনি হৈ গ'ল, কিন্তু পাকঘৰত যিডোখৰ ঠাইত আমাৰ গেছৰ টেবুলখন আছে, কাৰেণ্টটো গুচি গ'ল। এয়া এতিয়া কি কৰিম, ভাত বাঢ়িবলৈ লওঁগৈ, যিহেতু মোৰ বহুত লৰালৰি হৈ আছে। এয়া চাওক, আজিৰ ৰাতিপুৱাৰ ভাতৰ থালিখন একেবাৰে সহজ। আজিৰ ভাত সাজ এনেদৰে গ'ল আৰু আশা কৰিছোঁ আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।